হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। মোৰো ভালেই। মই তস্ফিয়া কিটচেন এণ্ড ব্লগৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ ৰেচিপি আগবঢ়াইছোঁ। ৰেচিপিটো হৈছে লাই শাকৰ খাৰ। চাই থাককচোন লাই শাকৰ খাৰ মই কেনেকৈ বনাইছোঁ। তাৰ বাবে মই লৈছোঁ এয়া লাই শাক অলপমান। এইখিনি মই ভালদৰে কাটি ধুই ল'ম। লৈছোঁ এয়া অলপমান মই মচুৰ দাইল আৰু অকণমান চাউল তিয়াই লৈছোঁ আৰু আনপানে লৈছোঁ এয়া অলপমান সৰিয়হ তিয়াই লৈছোঁ আৰু এটা শুকান জলকীয়া, তিনি টুকুৰামান আদা আৰু কেইফুটামান নহৰু আৰু অকণমান খোৱা চ'দা লৈছোঁ। ইয়াৰ সলনি আপোনালোকে কল খাৰো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত নাই, সেইবাবে মই খোৱা চ'দা ব্যৱহাৰ কৰিছোঁ। তিয়ঁহ, জলকীয়া, আদা আৰু মই ইয়াত কেইটামান নহৰু দিছোঁ আৰু অলপমান তিয়াই ৰখা চাউলখিনি দি মিক্সি জাৰত মই অলপ পেষ্ট বনাই লৈছোঁ। গেছ ষ্টভটো জ্বলাই মই এটা ইয়াত কুকাৰ বহাই গৰম কৰি লৈছোঁ। মোৰ কুকাৰটো গৰম উঠি আহিছে। ইয়াত এতিয়া দি দিছোঁ মই সৰিয়হৰ তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। ভালদৰে গৰম কৰি ল'ব লাগিব এইখিনি। মোৰ তেল গৰম হৈ গৈছে। মই ইয়াতে দি দিম নহৰু কেইটা কাটি কেইটামান নহৰু ৰাখিছিলোঁ সৰু সৰুকৈ। খাৰ তৰকাৰী সকলোৱে বনায়, সকলোৱে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। নহৰু টুকুৰা মই ব্ৰাউন কালাৰ হোৱালৈকে ভাজি লৈছোঁ। অলপ লাইট ব্ৰাউন হ'লেই হ'ব। তেলত নহৰু ভাজিলে বৰ ধুনীয়া এটা স্মেল আহে, বিৰাটেই ভাল লাগে মোৰ। লাইট ব্ৰাউন হৈ গৈছে। তাতে মই দি দিম ধুই কাটি ৰখা শাকখিনি, লাই শাকখিনি তাত দি দিছোঁ মই। আৰু ইয়াতে দি দিম মই এতিয়া তিয়াই ৰখা মচুৰ দাইলখিনি। আপোনালোকে বাৰু খাৰ তৰকাৰী খাই ভাল পায়নে? কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন। মই বিৰাটেই ভাল পাওঁ। আৰু লাই শাকৰ খাৰটো বহুত টেষ্টি হয় খাবলৈ। আমাৰ অসমীয়া মানুহবিলাকে খাৰ, টেঙা তৰকাৰী এইবোৰ খাই ভালেই পায়, নহয় জানো?
আৰু অকণমান লৰাই দিম এইখিনি লৰাই দিছোঁ আৰু ইয়াতে দি দিম মই পেষ্ট কৰি ৰখা সৰিয়হ জলকীয়াৰ পেষ্টখিনি এইখিনি লগতে অলপ চাউলৰ মানে গুড়িটো আহিলে খাবলৈ খুব টেষ্টি হয় মোৰ ওচৰত চাউলৰ গুড়ি নাছিলে সেইবাবে মই চাউল তেনেকৈ দি ল'লোঁ একেই কথা নিদিলেও টেষ্টি হয় খাবলৈ হ'লেও ভাল লাগে এনেকৈ খাই অকণ পানী দি দিছোঁ ইয়াতে ইয়াত এতিয়া মই অলপ দেৰি সিজিব দিম ঢাকনখন অকণমান দেৰি লগাই দিছোঁ ঢাকনখন মই এনেই ওপৰত এনেকৈ লগাই থৈছোঁ কোনো ধৰণৰ এতিয়া চিটি নামাৰোঁ অকণমান এইখিনি মিলি যাতে অকণমান জহি যায় সেইকাৰণে দিয়া হৈছে চাই থাককচোন আপোনালোকে স্কিপ নকৰিব চাই থাকক তেতিয়ালৈকে গম পাব কেনেকৈ কি ধৰণে খাৰ তৰকাৰীটো মই বনালোঁ আৰু কেনেকুৱা হৈছে এতিয়া মই ঢাকনখন খুলি দিছোঁ চাওক গোটেইখিনি মিলি গৈছে গোটেইখিনি মিলি যোৱাত দেখিছেনে মই অকণমান লৰাই দিছোঁ ইয়াতে দি দিম মই এতিয়া নিমখ প্ৰয়োজন অনুসৰি নিমখ আৰু ইয়াত দি দিম এতিয়া মই খোৱা চ'দাৰ পৰিমাণটো কিমান হয় দি ল'ব নিজৰ মতে ইয়াতে এটা কথা কওঁ সৰিয়হ আপোনালোকে চাই ল'ব সৰিয়হ বেছি আৰু আদাৰ বেছি হ'লেও বেছি পৰিমাণটো বেছি হৈ গ'লে খাৰটো তিতা হৈ যাব পাৰে সেইবাবে জোখমতে দিব আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে ভিডিঅ' আহিবলগীয়া ন'টিফিকেশ্যন মোৰ পাই থাকিব আৰু ইয়াত মই এতিয়া দি দিম পানী মই বহুত পাতলীয়াকৈ নবনাওঁ সেইবাবে পানীৰ পৰিমাণটো অলপ কম দিছোঁ কম দি ইয়াত 4টা বা 5টা চিটি দিম মই ভালদৰে তেতিয়া গুড়ি হৈ ধুনীয়াকৈ মিলি যাব গোটেইখিনি আৰু খাবলৈ বহুত টেষ্টি হয় আৰু ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিছোঁ ধন্যবাদ